গৰম আহিলে আৰু দেই চবতকৈ ভাল কথা মই যে ইমান দামী নহয় বাৰু কম দামী একেবাৰে কাপোৰ এযোৰ কিনিলো কিন্তু আনদিনা আকৌ মানুহৰ ঘৰলে আমাৰ ঘৰলে মানে মানুহ এনেকে আহিয়ে থাকে আজি এটা মানুহ নাই অ মই দেখাব লাগে কাপোৰযোৰ কোনো মানুহ এটা নাই আজি এই চব মানে আইডিয়া শইকীয়ানীক চাহ একাপ খাবলৈ বুলি মাতি ফোন এটা কৰিলো এতিয়া শইকীয়ানী আহি যাব মই কিবা এটা বুদ্ধি কৰি কাপোৰযোৰ দেখাম বাসন্তী তোৰ মাথাত কিনি বৰ ধুনীয়া বুদ্ধি খেলাই দেই ফোনটো পটাপট কৰি লওঁ দেই শইকীয়ানী আহিবচোন আজি আমাৰ ঘৰলৈ এপাক এই মানে চাহ একাপ খাবলৈ আহিব মই চাহ খাবলৈ কি নামাতো নি হ'ব মই এতিয়া ৰাখিছোঁ আহিব এতিয়া আহক সোনকালে আহকচোন আমাৰ ঘৰত মানে কোনো মানুহ নাই পটককৈ আহক হ'ব কাপোৰযোৰ এতিয়া মই লুকুৱাই থওঁ দেখিলেহি তাই আকৌ বুলিব তাই একেবাৰে কাপোৰযোৰ দেখাবলৈহে মাতিছে এনেকৈ ক'ব মই কাপোৰযোৰ এতিয়া লুকুৱাই থৈ আহোঁ বাসন্তী বাইদেউ বাসন্তী বাইদেউ এইজনী মোক মাতি লৈছিল মাত একো এটা নাইকিয়া হৈ থাকিলে মোক দিন চাহ খাবলৈ নেমাতে আজি বা কি হ'ল চাহ খাবলৈ মাতিছে বাইদেউ মই বহিয়ে লওঁ মোৰনো কি আৰু চাহটো খাব পালে গৈ বহিয়ে লওঁ বাসন্তী বাসন্তী বাইদেউ বাসন্তী বাইদেউ এইজনী মোক মাতি লৈছিল মাত একো এটা নাইকিয়া হৈ থাকিলে মোক দিন চাহ খাবলৈ নেমাতে আজি বা কি হ'ল চাহ খাবলৈ মাতিছে বাইদেউ মই বহিয়ে লওঁ মোৰনো কি আৰু চাহটো খাব পালে গৈ বহিয়ে লওঁ বাসন্তী বাইদেউ আহিলে হ'বলা মই অথনিতে আহিলো গৰম দিছে ন খুব গৰম বহুত একদম মই গেলা গৰমত কাৰেণ্টটো যে ইমান কাটি দিয়ে পিছে খোৱা বোৱা হ'ল না খোৱা বোৱা মানে কি ক'ব আপুনি চাহ খাব মাতিছে কাৰণে গুচি আহিলো চাহ অকণ বনাই খাম বুলি লৈছিলোহে চাহ খুৱাম চাহ খাবলৈ মাতিছো চাহ খুৱাম বাৰু তাতে হেৰি হৈছে মানে বহুত গৰম হৈছে যে চাহ তাহবোৰ ইমান খাই থকাটো বেছি ভাল কথাও নহয় আপুনি বৰ বেছি চাহ খাইছে নি চাহ বেছি খাই নি নাই মই নেখাওঁ আপুনি মতাৰ কাৰণেহে আহিছিলো মই মাতিছো কি কাৰণে তাই গম পালেহে আপুনি অকণমান বহক মই মানে হেৰি ফোন এটা কৰিবলগীয়া এটা আছে পটককৈ ফোনটো কৰি লাহেকে মোক ফোনটো কৰি চাহ খাবলৈ মাতিছে এতিয়া চাহ খাবলৈ ঠিকনাই নাই হাৰাম জাতিজনী চাহ খাবলৈ মাতি ইমান সময় এতিয়া ভিতৰত গৈ কি মাকৰ মূৰাটো কৰি আছে ঠিকনা নাই হাৰাম জাতিজনী চিকতাজনী এজনী এনেই মাতিলে চাগে ভাইটি কাপোৰযোৰ 3000 লৈছে আকৌ 3000 শুৱালকুছিৰ পৰা আনি দিছে ভিনিয়েৰে 4000 পোহৰ লাইটটো ওচৰলৈ লৈ আহিছো পোহৰত চাচোন চাহ নেটটো পোৱা নাই যে 4000 বেছি লোৱা নাই 4000 লৈছে ভালেই লাগিছে মোক ধুনীয়া দেখিব চাগে 4000 লৈছে 4000 বহুত দামী কাপোৰ এনেকুৱা কাপোৰ আমাৰ গাঁৱত কোনো মানে এনেকে পিন্ধি মানে পোৱাই নাই আজিলৈকে মই ফাৰ্ষ্ট টাইম আনিছো আৰু হ'ব দেচোন শুৱালকুছিৰ পৰা অৱশ্যে সেইকাৰণে মানে মানুহজনে আনি দিছে একদম 4000 টকা লৈছে এইযোৰ আপোনাৰ 4000 টকা লৈছে 4000
শুৱালকুছিৰ পৰা আনিছিলে আপোনালোকে পিন পাইছে জানো আপোনালোকৰ শুনা সেই বেপাৰীজন যে আমাৰ ঘৰলৈ গৈছিলে মই আকৌ 300 টকাতে ললো 300 টকা এইযোৰ কাপোৰ শুৱালকুছিৰ পৰা আনিছে বুলি কৈছে আপুনি এনেকুৱা কথা নকব আকৌ এনেকৈ কথা কৈছে মোৰ মানুহজনে কালি শুৱালকুছিৰ পৰা গৈ এযোৰ কাপোৰ দি দিছে প্ৰায় 3000-4000 টকা লৈছে আপুনি ফটো চাবনি মই ফটো মাৰি দিছো আছাও বেপাৰীটো আমালৈ আহিছিলে বিশ্বাস নকৰো বেপাৰী আহি ঘৰে ঘৰে সোমাব এনেকুৱা বেপাৰী আমাৰ ঘৰত আজিলৈকে আহিয়ে আপোনালোকৰ মানে বেপাৰীটো শুনি মই নিজে দেখিছো মই জুমি ঘৰৰ পৰা চাই আছিলো আপোনালোকৰ সোমোৱা দেখিলে মই আমাৰ ঘৰলৈ বেপাৰীটো মানি দিছো আপোনালোকৰ চৌকা আপোনাক চাহ খাবলৈ মতাটোৱে ভুল যাওক আপুনি আমাৰ ঘৰৰ পৰা আপুনি মোৰ কাপোৰযোৰ এই 4000 টকীয়া কাপোৰযোৰ আপুনি 300 টকীয়া বুলি ক'ব আহিছে যাওক আপোনাক চাহ মই তুমি এতিয়া এটাও মোৰ ঘৰৰ পৰা আহিছে মোক চাহ খাবলৈ গতি এনেকে অপমান কৰিব আহিছে আৰু এই দামী কাপোৰ 300 টকা বুলি ক'ব নাপায় মই আনিছো মই ফটো দেখাইছে মোবাইলত আছে হ'ব আপুনি কিয় লাগত ভাল চাওকচোন আপোনাক মই ঘৰলৈ যাব কৈছো আপুনি এতিয়া যাব নে নাযায় আপুনি ক'লে মই কেলে যাম চাহ খাবলৈ আপুনি মোক মাতিছিলে মই নিজে আহিছিলো নখোৱা আপোনাক একো নখোৱা আমি আপুনি যাওক আপুনি মোৰ এই 4000 কাপোৰযোৰ আপুনি 300 টকা বুলি ক'লে আপোনাক মই আৰু মোৰ দামী পাই মই 300 টকা দিয়ে আনিছো কিয় নকম এইযোৰ 4000 কাপোৰ বুলি কোনে ক'লে ফটা কানি হ'ল মই 300 টকা দিয়ে আনিছো পিতাহিজনী এনেকৈ বনত কেতিয়াও বেপাৰী এটাৰ কাপোৰ মই পিন্ধিয়ে পোৱা নাই চব ফলচপা নিলে এটা চাহ খাবলৈ মোক দিবিয়ে নেকি তই চাহ খাবি বুলি মই মতাকানে মই আহিছিলো ঢালি গৰম পানী মোক কি জানি দিনা পানী চাহ খুৱাইছো মই এনেকে লৈ যাম থাক কৰিছো টেবলো আমাৰ কান্দি চুকি শুৱালকুছি আনিছে ওলাই যা তই দেখখন মই এনেকে লৈ যাম এখন চুকি নিছে এখন মই শুৱালকুছিত গৈ বিক্ৰী আহিছে মই চুকি তলত থাকিব মই কটাইখন আনো ৰ কটাই আনো